স্বাগতম জনাইছোঁ আপোনালোকক আৰু এটা বেলেগ ভিডিঅ'লৈ মানুষ ব্লগলৈ। তো আজি আমি এটা বেলেগ ঠাইলৈ যাম, আপোনালোকে চাই থাকক। আৰু আজি লৈ যাম আমি চাইকেল, তো চাইকেলেৰে আজি ৰাইড কৰিম, আপোনালোকে চাই থাকিব ভিডিঅ'টো ভালকৈ। তো বলক। চাইকেলেৰে বহুত দূৰ যাব লাগিব কাৰণে ইয়াতে চাইকেলখনত হাৱা দি ল'লোঁ। আমি যাই আছোঁ এতিয়া শিলডুবি ৱাটাৰফললৈ। তো শিলডুবি ৱাটাৰফল অসমতে পৰে, কিন্তু আমি আছোঁ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত। আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এইফালে দক্ষিণ ফালে সোমাই যাব লাগে। দক্ষিণ ফালে এটা ৰাস্তা আছে, তো সেই ৰাস্তাটোৰে আমি শিলডুবিলৈ এতিয়া যাম। তো আপোনালোকে আহি থাকক। শিলডুবি যোৱা ৰাস্তা পুৰা একদম টিপটপ বনাই আছে, আপোনালোকে টেনশ্যন নল'ব, আহি যাব, একদম টেনশ্যন নল'ব, ধুনীয়াকৈ বনাই আছে ৰাস্তা একদম। চাওক চাওক চাওক, দেখ লো, আপোনালোক দেখ লো, পুৰা টিপটপ বনাই আছে ৰাস্তা। আৰু আপোনালোকে আহক, শিলডুবিৰ সৌন্দৰ্য উপভোগ কৰক, টেনশ্যন নল'ব, আহি যাব। এই ৰাস্তা চাওক না, ৰাস্তা ধুনীয়া ৰাস্তা, একদম টিপটপ নতুনকৈ বনাই দিছে ৰাস্তা। এইটো হ'ল মালাং চক। ইয়াতে শুক্ৰবাৰে ডেইলি এখন বজাৰ বহে, সপ্তাহত এদিন। তো আমি ইয়াতে কিবা কিবি বস্তু লৈ ল'লোঁ তাত খাবলৈ। ইয়াতে বৰফ খাওঁ বুলি সোমাই গ'লোঁ দোকানখনত। আমি আহি একচুৱেলি এটা বিশেষ ঠাইত উপস্থিত হ'লোঁ। মানে ইয়াতে এটা বিশেষত্ব আছে আমি উপস্থিত হোৱা ঠাইখিনিত, আপোনালোকক দেখাই আছোঁ। এইটো হ'ল এটা বিশেষ নদী, য'ত ইয়াত নেকি মাছ মাৰিব দিয়া নহয়। এই দলংখনৰ ওচৰে পাঁজৰে ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ সুৰক্ষিত কৰি ৰখা হয়। এইবিলাক বহুত ডাঙৰ ডাঙৰ মাছ আছে, কিন্তু আপোনালোকক কেমেৰাত দেখুৱাব নোৱাৰিম কাৰণ ইমান দূৰ কভাৰ নকৰে। তো আপোনালোকে আহিলে ইয়াত চাব পাৰে। তো বহুত ডাঙৰ ডাঙৰ মাছ ইয়াতে থাকে, জিৰণি লৈ থাকে। ইয়াতে যিহেতু মাছ মাৰিব দিয়া নহয়, আপোনালোকে আহিলে ইয়াত চাব পাৰে। আৰু বিশেষ এটা কথা, ইয়াত যদি মাছ মৰা হয় ইয়াত ফাইন আছে 5,001 টকা। তো আপোনালোকে কেতিয়াবা যদি আহে ভুলতো যাতে ইয়াত মাছ মৰাৰ চেষ্টা নকৰে, আপোনালোকে এইটো কথা গুৰুত্ব দিব। এইটো চিমনাগুৰি ফিছ ৰিজাৰ্ভ। ফিচিং বাই এনি মিনছ ইজ প্ৰহিবিটেড এণ্ড লিয়েবল ফৰ ফাইন অফ 5,001 rupees। ভাবিলোঁ কেইটামান বগৰী খাই লওঁ আমি। এয়া পাতগিৰিক বগৰী কাঢ়িব লগাই দিছোঁ। বগৰী খাম কেইটামান, ধুনীয়া ধুনীয়া একদম পকি আছে বগৰীকেইটা। সোৱাদ আছে একদম, মিঠা টেঙা কাহা গোটেই ফ্লেভাৰৰে বগৰী আছে ইয়াত, নে কি? বেছি দূৰ নাই আৰু ৱাটাৰফলটোলৈ, কিন্তু ৰাস্তা খুব বেয়া এইখিনি অলপ। পূৰা চাইকেল চলাই চলাই টোপনিয়াৰ বিষ উঠি গৈছে একদম। কি কৰিব আৰু, উপায়টো নাই, আহিলোঁ যেতিয়া যাবই লাগিব। তো যাই আছোঁ। এইটো চাওক বৈদ্য আপ, কেনেকৈ যাওঁ চাইকেলখন লৈ তাকে চিন্তা কৰি আছোঁ। অলপ কষ্ট হ'ব যাওঁতে। তো কয় ন বহুতে যে কষ্টৰ ফল সদায় মিঠা। বহুত কষ্ট কৰি আহি আহি আমি ধুনীয়া পৰিৱেশটো চাবলৈ পালোঁ, উপভোগ কৰিব পালোঁ। তো আপোনালোকক মই তলত যাই ভালকৈ দেখাই আছোঁ ৱাটাৰফলটো। আমি আহি পালোঁ
জলপ্ৰপাত, ধুনীয়া এটা জলপ্ৰপাত। আপোনালোকে আহক, উপভোগ কৰক ইয়াতে ধুনীয়াকৈ। ধুনীয়া পৰিৱেশ, আপোনালোকে আহক। চাওক সেই চাওক, এই সৰু পোৱালিটো কি জঁপিয়াই। চাওক কিমান ধুনীয়া এটা পৰিৱেশ, একদম শান্ত সুন্দৰ খালী প্ৰকৃতিৰ শব্দ, পানীৰ কুলু কুলু নিজৰাৰ পানীৰ শব্দ, এটা ধুনীয়া মানে ইয়াতে আহিলে বেলেগ চিন্তাধাৰা একো নাহে আৰু মানে একদম ৰিলেক্স ফিল হয়। আহি ইয়াত বহুত ভাল লাগিছে। আপোনালোকে আহিব ইয়াতে। বকৰ পৰা বেছি দূৰ নহয়, মোটামুটি 25-30 কিলোমিটাৰ হ'ব বকৰ পৰা। তো আমাৰ এইফালেও মানে নামনি অসমতো বহুত ভাল ভাল জেগা আছে, আপোনালোকে আহিব চাবলৈ। বহুত ভাল লাগে ইয়াত আহি। তো এইবাৰ অহা হোৱা নাছিল লকডাউনৰ কাৰণে, তো আজি আহিলোঁ এই লগৰকেইটাৰ লগত। বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, আজি আহিলোঁ। খালি আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু ভাল ভাল ভিডিঅ' দিবলৈ মই চেষ্টা কৰিম পিছলৈ। কিন্তু একচুৱেলি থাকিব নোৱাৰি, নামিয়ে দিওঁ। ধুনীয়া ঠাণ্ডা পানী, গা ধুব লাগিছে। তো মই আজি গা নুধোঁ, আহিম বাৰু এতিয়া আৰু পিছত আহিম। গৰম দিনত যেতিয়া গৰম পৰিব তেতিয়া আহিম গা ধুবলৈ। ইয়াত বহুত মানুহ হয়। তো এইখিনিতে আপোনালোকক এটা কথা কৈ দিওঁ, মানে মোৰ চেনেলটো এমাহমান আগতে 100 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। তো এইখিনি অকল আপোনালোকৰ মৰমৰ কাৰণে হ'ল। তো আশা কৰোঁ আপোনালোকে আগলৈও এনেদৰে মৰম দি যাব আৰু মোৰ ভিডিঅ'বিলাক পাৰে যদি শ্বেয়াৰ কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। ভাল হৈছে, বেয়া হৈছে, বেয়া লাগিলে কোনো কথা নাই, ডিছলাইক মাৰি দিব। খালি আপোনালোকে মোক আগৰ নিচিনাকৈ মৰম আৰু সহায় সহযোগিতা আগবঢ়াই থাকিব, এই ক'ব লগা। ইয়াতে আহোঁতে এটাই প্ৰব্লেম, ৰাস্তা ভালে কিন্তু আধাৰ পৰা ৰাস্তা বেয়া। তো সেইখিনি ৰাস্তা যদি আমাৰ চৰকাৰে ভাল কৰি দিয়ে তেতিয়া আৰু ইয়াতে আহিবলৈ সুবিধা হ'ব আৰু বহুত মানুহ অহা যোৱা কৰিব পাৰিব ভালকৈ। তো আশা কৰোঁ আপোনালোকে ৰাস্তাখিনি বনাই দিব, তাৰে কামনা থাকিল আহিবলৈ সুবিধা হয় আৰু টুৰিষ্টবিলাকৰ।